Hello everyone, স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। আজি বহুত দিনৰ পাছত লং ভিডিও এটা শুট কৰিছিলো, তাকে এয়া বনাবলৈ লৈছো মই সিম্পল কৈ চিকেন গ্ৰেভি। তাকে কেনেকৈনো বনালো বলকচোন চাও আৰু ভিডিওটো কেনেকুৱা পাই জনাব দেই। মানে কি হয় এংগল বিলাক মিলাই থাকোতে বৰ খেলিমেলি হয় আৰু বৰ দীঘল হৈ গল ভিডিওটো। এয়া মই পিয়াজখিনি ধুনীয়াকৈ চপ কৰি ল'ব লৈছো আৰু চপ কৰি ল'লে অলপমান গ্ৰেভিটো ঠিক হয়। মই পিয়াজখিনি চপ কৰাৰ পাছতে মই বিলাহীখিনিও কৰিম, খালি বিলাহী কৰা তোৰ মানে অলপমান ভিডিওটো ল'বলৈ পাহৰি থাকিলোঁ আৰু বহুত দিনৰ পাছত ভইচ অভাৰ দিছোঁ নহয়, কিবা সজা সজ লাগিছে। আৰু কি হয় জানেনে, মই ভিডিঅ' যেতিয়া কৰোঁ মানে ভইচ অভাৰ যেতিয়া দিওঁ মোৰ এই মানে শব্দটো বহুত ওলায়। 2000 years later. বাকী বাদ দিয়ক সেইবিলাক বহুত মই ট্ৰাই কৰি আছোঁ বাৰু অলপমান ইম্প্ৰুভ কৰিবলৈ। আনফালে এয়া মই কেৰাহীটো গৰম হ'বলৈ দিলোঁ আৰু কেৰাহীটো যিহেতু পাতল বৰ সোনকালে হয় আৰু লৰাই নাথাকিলে মানে খুব সোনকালে লাগিও ধৰে, খালি খাবলৈ বৰ সোৱাদ হয় কেৰাহীটোত বনালে। এয়া মই তেলখিনি গৰম হোৱাত মই চপ কৰি থোৱা পিঁয়াজখিনি দিলোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি থাকিম। আৰু এইখিনি ৰঙচুৱা হোৱাত মই এয়া দিলোঁ আদা নহৰু বহুত ৰাফলি খুন্দি থোৱা। মই আদা নহৰু বৰ মিহিকৈ খুন্দি নলওঁ, মানে এনেকৈ খাই ভাল লাগে। এয়া দেখিছেনে আকৌ মানে শব্দটো ওলালে। এইখিনি ধুনীয়াকৈ এয়া মই ফ্ৰাই কৰি ল'ম। তাৰপিছতে জোখমতে মই এয়া হালধি আৰু নিমখ দি ল'ম। আৰু ইমানে কোইনচিডেণ্টলি মিলে, মই যেতিয়া ভইচ অভাৰ কৰিব লওঁ এই আমাৰ গলিৰ জাবৰ উঠোৱা গাড়ীখনহে আহে বা বেলেগ গাড়ীবোৰ আহে। এতিয়া আকৌ সেই শুনিছেনে হৰ্ণ বজোৱা, এতিয়া জাবৰৰ গাড়ীখন আহিছে। এইখিনি আৰু অলপ সময় ভাজি থাকিম। My life is so hard. A few minutes later. পিঁয়াজখিনি ধুনীয়াকৈ সিজাত এয়া মই মাংসখিনি দি লৈছোঁ আৰু মাংসখিনিৰ পৰা তেল যেতিয়ালৈকে নেৰে তেতিয়ালৈকে মই এইখিনি ভাজি থাকিম। One hour later. মাংসখিনি অলপ সিজাত মই ইয়াত দিবলৈ লৈছোঁ কাটি থোৱা আলুখিনি। আৰু মাংসত আলু নিদিলে খাই ভাল নালাগে ন, মাংসত সেই আলুটোখৰহে বেছি সোৱাদ হয় খাবলৈ। তাকে এয়া মই আলুখিনি ধুনীয়াকৈ সিজিবলৈ থ'ম আৰু আলুখিনি সিজাত মই ইয়াত দিম বিলাহী চপ কৰি থোৱা। আৰু আলু আৰু মাংসখিনি ধুনীয়াকৈ সিজাত এয়া মই চপ কৰি থোৱা বিলাহীখিনি দিলোঁ আৰু বিলাহীৰ পানী এৰাৰ পাছত মই ইয়াত গৰম পানী দিম। আৰু কি হ'ল, ভিডিঅ'টো মই ল'লোঁ বুলি ভাবিলোঁ পানী দিয়াৰ ভিডিঅ'টো, খালি ভিডিঅ'টো অন কৰিবলৈ থাকি গ'ল। আৰু ভিডিঅ' কৰিলে মই ষ্টেণ্ডত লগাই ভিডিঅ' কৰোঁ যে কেতিয়াবা মানে সেই অন কৰিবলৈকে থাকি যায় আৰু সেনেকৈ ক্লিপছ কিছুমান মানে নোলোৱাকৈ থাকি যায়। আৰু এই পানীখিনি মই অলপমান সময় শুকাবলৈ দিলোঁ আৰু শুকোৱাৰ পিছত গ্ৰেভিটো যেতিয়া ঠিক হৈ গ'ল সেইটো ভিডিঅ' মই ল'বলৈ পাহৰি থাকিলোঁ। এয়া মোৰ চিম্পল থালিখন ৰেডি হৈ গ'ল আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু পাৰে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।